जय हिंद जय अखम टेक्निकल काम जॉब आपने हाथ में यूट्यूब चैनल स्वागतम जनाय आसाम डायरेक्ट रिक्रुटमेंट जी ग्रेड 4 जो आज 5 तारिखर पर आरम्भ होइसे हेतु रिगार्डिंग मैं रातिपुৱাৰ পৰা আপডেট দি আহিছোঁ এতে বৰ্তমান जी ফাৰ্ষ্ট শিফট শেষ হৈ গ'ল সেকেন্ড শিফট আৰম্ভ হৈছে ঠিক আছে তো 1টা বজাৰ পৰা হৈছে বাকি ফাৰ্ষ্ট শিফট বহুতখিনি ক্যান্ডিডেটস এটেন্ড কৰিলে সেই এটেন্ড কৰা ক্যান্ডিডেটবিলাক বহুতখিনি হোৱাটছআপ কমেন্ট সেকশন কমেন্টস আৰু হিহঁতৰ কিছুমান মৌখিকৰ বহুতখিনি ইনফৰমেশন কালেক্ট কৰি বৰ্তমান ভিডিঅ'ত আপোনালোকৰ সহায়ৰ কাৰণে মই ৰেডি কৰিছোঁ যেহেতু ইয়াত কেনে ধৰণৰ প্ৰিপাৰেচন কৰিব লাগে সেইটো বিষয় মই জনাব চেষ্টা কৰিম আৰু পিডব্লিউ ক্যান্ডিডেটৰ কি কন্ডিশনবিলাক এপ্লাই কৰিছে আৰু বোৰ্ড কেইখন কন্ডাক্ট কৰিছে লগতে কি কোৱেশ্চন আনসাৰ সুধিছে আৰু গ্ৰেজুৱেটৰ বিলাকৰ কি হৈছে ৰিজেক্ট হৈছে সিলেক্ট হৈছে সম্পূৰ্ণ তথ্য মই আজি এই ভিডিঅ'ত দিব চেষ্টা কৰিম হেগতি ভিডিঅ' অলপো স্কিপ নকৰালৈকে শেষলৈকে চাব যদি ভিডিঅ'টো ভাল লাগে লাইক সাবস্ক্ৰাইব শেয়াৰ কৰি নাপাহৰিব পোন প্ৰথমে মই এটা কথা ক'ব চেষ্টা কৰিম যে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ ৰিগাৰ্ডিং মৌখিক পৰীক্ষাত ভয় কৰাৰ অলপো প্ৰয়োজন নাই নো টেনশন জব 100% হেতু ৰিগাৰ্ডিং মই আজি 2 মাহৰ আগত এটা ভিডিঅ'স আপলোড কৰিছিলোঁ সেই ভিডিঅ'ত বহুতখিনি কোৱাৰ কথাটো প্ৰতিপন্ন হৈছে কি তাত সুধিব হেতু কথা মই মেনশন কৰা হৈছিল বেছি ডাঙৰ কিতাপ পঢ়ি লাভ নাই হেতু কথা বিষয় মই জনাব চেষ্টা কৰিছিলোঁ আৰু হেতু কথা সম্পূৰ্ণ প্ৰতিপন্ন হৈ আজি এই ইন্টাৰভিউৰ সকলোবিলাক কথা ওলাই আহি পৰিছে পোন প্ৰথমে আজি এই ইন্টাৰভিউ বোৰ্ডত যত আপোনাৰ হাজবেণ্ডৰী এনিমেল হেতুত এড্ৰেছত আগত মই কৈ গৈছোঁ সেই এড্ৰেছত আপোনাক কল কৰিছে সেই এড্ৰেছত বৰ্তমান যিমানখিনি ক্যান্ডিডেটছৰ ইন্টাৰভিউ হৈ গ'ল সিহঁতক যত আপোনালোকক আগত উল্লেখ কৰা হৈছিল যে কি ৰোল নম্বৰ আৰু তলত বোৰ্ড নম্বৰ ঠিক আছে বোৰ্ড নম্বৰ 06 07 06 যেনেকৈ আছে ঠিক তেনেদৰে তোমালোকক আজি 10খন এনেকৈ বোৰ্ড অৰ্থাৎ টেবুল কেইটাত এটেন্ড কৰা হৈছে আৰু প্ৰতিটো বোৰ্ডত দুজন কৈ তোমালোকক এক্সামিনাৰ অৰ্থাৎ ইন্টাৰভিউ জুনে ল'ব সেইজন তাত নিৰ্ধাৰিত কৰা হৈছে আৰু প্ৰতিটো বোৰ্ডত তোমালোকৰ যেনে ধৰণৰ নাম আছে সেই নামতে গৈ পেলাই অৰ্থাৎ ৰোল নম্বৰ আৰু বোৰ্ড ওয়াইজ গৈ পেলাই থিয় হৈ সিৰিয়েল নম্বৰ ওয়াইজ সেইবিলাক ইন্টাৰভিউ চলি আছে ডকুমেন্ট ভেৰিফিকেশ্যন চলি আছে ঠিক আছে সেইটো কথা ক'ব চেষ্টা কৰিলোঁ অনাগত দিনত চেঞ্জ হ'ব পাৰে কিন্তু আজিৰ দিনত যি চলি আছে যোন তুমি ইনফৰমেশ্যন মই কালেক্ট কৰিলে সেই ইনফৰমেশ্যন একৰ্ডিং মতে কথা মই জনাব চেষ্টা কৰিছোঁ ঠিক আছে আৰু পোন প্ৰথমে মই পিডব্লিউডি ক্যান্ডিডেটৰ কথা ক'ব চেষ্টা কৰিম যেহেতু পিডব্লিউডি ক্যান্ডিডেটবিলাকক যেনে ধৰণে ইনষ্ট্ৰাকচন দিয়া আছিল কি লগত এটেন্ডাৰ লগত লৈ যাব পাৰিব এটেন্ডাৰৰ যি ভিজিবল এটা আইডেন্টিটি কাৰ্ড লগত লৈ সিহঁতক সোমাবলৈ এলাউ কৰিছে আদাৰ বাকিবিলাক কোনো এটা ক্যান্ডিডেটক লগত সোমাব দিয়া নাই অনলি ডকুমেন্টছৰ বাহিৰে ঠিক আছে আৰু আজি যি ইন্টাৰভিউ কন্ডাক্ট কৰিলে ইয়াত বহুতো সহজ উজু কোৱেশ্চন আনসাৰ সুধিছে জাস্ট এটা ইন্ট্ৰডাকশন এটা ইনফৰমেশন ঠিক আছে যত 5 নম্বৰ কন্ডাক্ট কৰিছে যেহেতু পোন প্ৰথমে তোমাৰ সেলফ ইন্ট্ৰডাকশন হেতু ৰিগাৰ্ডিং মই বাৰে প্ৰতিটো ভিডিঅ'ত কৈ আহিছোঁ যে তোমালোকে মক টেষ্ট কৰা আৰু নিজৰ আই কন্টেক্ট দি সকলোবিলাক কথাটো ক'ব পৰাটো ক্ষমতাটো এবিলিটি ৰাখিব কথা কৈছিলোঁ আৰু হেতু কথা সম্পূৰ্ণ প্ৰতিপন্ন হৈছে যেহেতু সেলফ ইন্ট্ৰডাকশন নিজৰ নাম ঘৰ কোড ঠিকনা কোড কোনখন জিলাৰ পৰা আহিছা কি কৰা তুমি কি কৰি আছা আৰু যদি তুমি কৈছা কিবা এটা কৰি আছো প্ৰাইভেট জব কৰি আছো বা হোম গাৰ্ডে যি মানে প্ৰাইভেট কাম কৰি আছা বা কিবা এটা গাড়ীয়ে চলাই আছে যি কৰি আছে সেইটো বিষয়ে তুমি সম্পূৰ্ণ ব্ৰিফ কৰা মই এনেকৈ গাড়ী চলাই আছো বা প্ৰাইভেটকে কাম কৰি আছো বা হাজিৰা কৰি আছো অলৰেডি মই মেৰিড হয় ল'ৰা ছোৱালী ইমানখিনি আছে তোমাৰ যি এবিলিটি তোমাৰ যি এক্সুৱেল যি আছে সেইটো কথাটো তুমি সম্পূৰ্ণ ক'ব চেষ্টা কৰিবা সেইটো সেলফ ইন্ট্ৰডাকশন প্ৰতিটো ক্যান্ডিডেটক সুধি আছে আৰু সেইটো তুমি ভালকৈ ক'ব পাৰিলে তাতে আধাখিনি মাৰ্কছ পোৱা যায় নেক্সট আহিছে এডুকেশ্যন কোৱালিফিকেশ্যন তুমি কিমান পঢ়িছা সাপোজ তুমি হায়াৰ সেকেন্ডাৰী পাছ কৰি আহিছা দেন মেট্ৰিকৰ পৰা হায়াৰ সেকেন্ডাৰী তুমি কিমানখিনি মাৰ্কছ পাইছা আৰু মেট্ৰিক কিছুমানে কেতিয়া পাছ কৰিছে সেইটো পাহৰি যায় কেতিয়া পাছ কৰিছা দিন তাৰিখ সেইটো লৈ যাবা আৰু কিমান মাৰ্কছ গেইন কৰিছা সেইবিলাক লৈ যাবা ঠিক আছে অৰ্থাৎ তোমালোক সেই জ্ঞানকেইটা লৈ যাবা কেতিয়া মেট্ৰিক পাছ কৰিছা কেতিয়া হায়াৰ সেকেন্ডাৰী পাছ কৰিছা হায়াৰ সেকেন্ডাৰী ক'ত পঢ়িছিলা সম্পূৰ্ণ তথ্য তোমালোকে সেইটো লৈ যাবা নিজৰ হাতত থকা এডুকেশ্যন কোৱালিফিকেশ্যনটো তুমি ভালকৈ ক'ব পাৰিব লাগিব ঠিক আছে আৰু এডিশনাল কোৱালিফিকেশ্যন কথা ক'বলৈ হ'লে এইটো জাস্ট সুধিছে সাপোজ তুমি এডুকেশ্যন কোৱালিফিকেশ্যন তুমি আইটিআই কৰা ওয়েল্ডাৰ কৰা মই ওয়েল্ডিঙৰ কাম কৰি আছোঁ প্ৰাইভেটকৈ কাম কৰি আছোঁ হাজিৰা কৰি সেই এডিশনাল কামবিলাক কৰি আছোঁ এনে ধৰণৰ কিছুমান তোমাৰ যি আছে এক্সুৱেলটো সেই এক্সুৱেল কথাটো ক'ব চেষ্টা কৰিবা কোনো এটা মেকিং নকৰিবা মেকিং কৰিলে ধৰা পৰিব তেতিয়াহ'লে তোমালোক ইন্টাৰভিউ বোৰ্ডৰ মানুহে তোমালোকক নাৰাজ হৈ যাব পাৰে ঠিক আছে সেই গতিকে সম্পূৰ্ণ ৰিয়েল ফেক কথাটো ক'ব চেষ্টা কৰিবা সেইটো হৈ গ'ল আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন নেক্সট সুধিছিলে বোলে কি তুমি এছচি নে এছটি যদি এছচি এছটি হয় যদি এছচি এছটি একৰ্ডিং
টু ৰুলছৰ মতে কিমানখিনি ৰিলেক্সেশ্যন দেখিবলৈ পোৱা যায় সাপোজ SC ST কাৰণে 5 years OBC কাৰণে 3 বছৰ এজ পাৰ গভৰ্ণমেণ্ট ৰুলছ এণ্ড ৰেগুলেশ্যন অনুযায়ী সেইটো আপোনালোকৰ ৰিলেক্সেশ্যন দেখিবলৈ পোৱা যায় এনেধৰণৰ কথা সুধিছে লগত সুধিছে কি যি এডভাৰটাইজমেণ্ট হ'ল কেতিয়া কণ্ডাক্ট 25/3/2022 তাৰিখৰ পৰা যি কণ্ডাক্ট কৰিছে ইয়াৰ কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন ৰুলছবিলাক পঢ়ি যাবা সাপোজ কেতিয়া ইণ্টাৰভিউ কণ্ডাক্ট কৰিছে কিমানখিনি ভেকেঞ্চিছ আছে 26 সমথিং আছে গ্ৰেড 4 কিমান গ্ৰেড 3 কি তুমি যে ইণ্টাৰভিউ দিছা তাত কিমানখিনি ভেকেঞ্চিছ আছে সেইবিলাক নলেজ লৈ যাবা ঠিক আছে আৰু ৰিটেন কেতিয়া কণ্ডাক্ট কৰিছিলে সকলোবিলাক তুমি এই এডভাৰটাইজমেণ্টৰ ৰিগাৰ্ডিঙত তোমাৰ নিজৰ ৰিগাৰ্ডিঙত এডুকেশ্যনৰ ৰিগাৰ্ডিঙত সেল্ফ ইন্ট্ৰডাকশ্যন ৰিগাৰ্ডিঙত কুৱেশ্যন আনচাৰবিলাক সোধা দেখা পাইছোঁ আৰু তো এটা কথা সুধিছে বোলে এজনক তোমাৰ এইমটো কি লক্ষ্য কি সেয়া যদি মই সেই গ্ৰেড 4 চাকৰিটো পাওঁ মই নিজৰ চাকৰিটো ভালকৈ কৰিব চেষ্টা কৰিম যিহেতু বৰ্তমান বহুতখিনি চাকৰি কষ্ট কৰিছোঁ পোৱা নাই এটা এইবাৰ সম্পূৰ্ণ মই এটা উম্মিদ আহিছে সম্পূৰ্ণ এটা মোৰ বিশ্বাস যে চাকৰিটো পাম পোৱাৰ পাছত মই সম্পূৰ্ণ নিজৰ নিষ্ঠাৰে মই সকলো ডিউটি কৰিব চেষ্টা কৰিম যোনবিলাক কথা নাজানো ছিনিয়ৰ্ছ পৰা সুধি পেলাই মই সেই কামবিলাক কৰিব চেষ্টা কৰিম এনেধৰণৰ তুমি কিছুমান মন্তব্য দাঙি ধৰিব চেষ্টা কৰিবা ঠিক আছে সেইটো হৈ গ'ল এইমটো আৰু নেক্সট তোমাক কি কৰি আছে এইটো কথা ক'লোৱে কি কৰি আছে তুমি সম্পূৰ্ণ কথাটো ক'বা আৰু এটা কিছুমানে সুধিছিলে কি কেতিয়া আপোনাৰ লাচিত বৰফুকনৰ কথা কিছুমানে সুধিছে তাৰপাছত কিছুমানক সুধিছে বোলে কি বৰ্তমান এই অসমৰ যি দীঘল দলং কি বগীবিলৰ কথা কিছুমান সুধিছে আৰু তোমাৰ কিছুমানক সুধিছে বোলে কি আপোনালোকৰ কি বুলি কয় যি নিউ ইয়েৰ চলি আছে নিউ ইয়েৰ চেলিব্ৰেশ্যনৰ বিষয়ে কি প্ৰিকুৱেশ্যন ল'ব লাগে কিছুমান এনেধৰণৰ কুৱেশ্যন আনচাৰ সুধিছে বুলি মই জানিব পৰা হৈছে আৰু সেই কথা তোমালোকক মই জনাব চেষ্টা কৰিছোঁ ঠিক আছে বিশেষ নহয় জাষ্ট 10টামান কুৱেশ্যন আনচাৰ সুধিছে বহুতো বেলেগ বহুতখিনি মই প্ৰশ্ন উত্তৰ দিলোঁ কিন্তু সেইটো কথা নহয় যে সকলোবিলাক এজনকে সুধিছে বহুত ধৰণৰ সুধিছে আৰু সুধিব ইয়াৰ দ্বাৰা আমি সেইটো কথা আমি জানিব পাৰিম যে বিশেষ এটা জটিল কুৱেশ্যন আনচাৰ সোধা নাই জাষ্ট চিম্পল হয় কিন্তু নিজৰ ইন্ট্ৰডাকশ্যন এডুকেশ্যন আৰু এডভাৰটাইজমেণ্টৰ যি চাকৰি এপ্লাই কৰিছে সেইটো বিষয়ে ভাল জ্ঞান লৈ যাব চেষ্টা কৰিবা ঠিক আছে সেইটো কথা ক'ব চেষ্টা কৰিলোঁ আৰু লগতে আপোনালোকে এটা কথা ক'ব চেষ্টা কৰিম যে য'ত আপোনাৰ সেল্ফ ডিক্লাৰেশ্যন এণ্ড আণ্ডাৰটেকিংটো তোমালোকক দুটাটা কপি নিবলৈ কৈছিলে যদি চাইন কৰি লগে তাতে জমা দিছে আৰু জমা দি সিহঁতি ওলাই যায় যেতিয়ালৈকে জমা নিদিয়ে তোমালোকে ওলাই নাহিবা ঠিক আছে জমা দিয়াৰ পাছতেই ওলাই আহিবা আদাৰৱাইজ তোমালোকৰ চিলেকশ্যনত বহুতখিনি অসুবিধা হ'ব আৰু লগতে যি জেৰক্স কপি লৈ গৈছিলে তাৰ এটা কপি ৰাখিছে ঠিক আছে আৰু কিছুমানে এটা কথা সম্পূৰ্ণ তথ্যটো ক্লিয়াৰ হৈ গ'ল মই সেইটো কথা বাৰে ক'ব চেষ্টা কৰিছিলোঁ কিছুমান কেণ্ডিডেটছে অৰিজিনেল ডকুমেণ্টছৰ ভিডিঅ' নিবলৈ পাহৰিলে আকৌ সি গেটৰ পৰা ওলাই আহি আকৌ লগত লৈ গৈছে তাক এক্সকিউজ কৰিছিলে সেইটো কাৰণে এচেঞ্চিয়েল ডকুমেণ্টছ আছিলে এটা এক্সকিউজ কৰিলে আদাৰৱাইজ তোমালোকে এনেকৈ নহ'বা গেটৰ পৰা তালৈ ওলাই আহোঁতে বহুতখিনি লং ডিষ্টেঞ্চ এটা আছে অসুবিধা হ'ব ঠিক আছে সেইটো কথা হ'ল আৰু নেক্সট যোনবিলাক হৈছে যে টেবুল ৱাইজ কথা ক'লোঁ মই 10খন টেবুলত এনেকৈ যি আপোনাৰ দুজনকৈ যিমান ইণ্টাৰভিউ কণ্ডাক্ট কৰিছে সিহঁতে তোমাক মাতিব তাত টোকন দিব টোকন ৱাইজ তোমালোকে গৈ পেলাই তাত ইণ্টাৰভিউটো এটেণ্ড কৰিব লাগে আজি এনেধৰণে কণ্ডাক্ট কৰিছে অনাগত কাইলৈ চেঞ্জ হ'বও পাৰে ঠিক আছে মই এই ভিডিঅ'ৰ মাধ্যমত সকলো কমেণ্টছ যোনবিলাক কেণ্ডিডেট আছে সকলোক মই ৰিকুৱেষ্ট কৰিব চেষ্টা কৰিম যে তোমালোকৰ যদি কিবা আপডেট থাকে কাইণ্ডলি মোক হোৱাটছআপৰ মাধ্যমত বা কমেণ্টছৰ মাধ্যমত মোক দিব চেষ্টা কৰিব লগতে ইনষ্টাগ্ৰামত ফ'ল' কৰিব টেকনিকেল কাম 1 ইনষ্টাগ্ৰাম ID তোমালোকে কাইণ্ডলি শ্বেয়াৰ কৰিব আৰু এটা কথা বহুতখিনি ভাল লাগিছে যে কি সকলোবিলাক কমেণ্ট ছেকশ্যনত মই দেখিছোঁ ইচ অদাৰ কমেণ্টছ কৰিছে আৰু সেইবিলাক কমেণ্টছৰ পৰা বহুতখিনি তোমালোকে মটিভেশ্যন পাইছা আৰু প্ৰিপেয়াৰ হ'বলৈ তোমালোকে এটা কি মেছেজ পাইছা আৰু এটা কথা বিশেষ ইম্পৰ্টেণ্টটো বহুতখিনি এটা ইছ্যুজ চলি আছে যে গ্ৰেজুৱেট কেণ্ডিডেটবিলাকক লৈছেনে নাই একচুৱেলি গ্ৰেজুৱেট কেণ্ডিডেটবিলাকক চিলেকশ্যন হোৱা নাই সিহঁতক আউট কৰিছে এইটো কমেণ্ট ছেকশ্যনত মই কমেণ্ট দেখাব চেষ্টা কৰিছোঁ আৰু ক্ষমা কৰিব মোৰ নামটো মই মেনশ্যন কৰা নাই আৰু যিহেতু নামটো যোনবিলাক কমেণ্টছ কৰিছে সিহঁতৰ কমেণ্টছটো মই নামটোহে তাৰমানে কি হাইড কৰিছোঁ বাকী কমেণ্টছবিলাক মই দেখাব চেষ্টা কৰিছোঁ য'ত গ্ৰেজুৱেট কেণ্ডিডেটবিলাক ৰিজেক্ট হৈছে ঠিক আছে আগত যোনবিলাক মই সম্পূৰ্ণ তথ্য দিছোঁ সম্পূৰ্ণ তথ্যবিলাক প্ৰতিবদ্ধ হৈছে আৰু আজি এই ইণ্টাৰভিউ বোৰ্ডত এই কথাবিলাক সম্পূৰ্ণ ওলাই পৰিছে ঠিক আছে সম্পূৰ্ণ জেনুইন আৰু অথেণ্টিক ইনফৰ্মেশ্যন দি আহিছোঁ আৰু ইয়াৰে প্ৰমাণ যে আজি এই ভিডিঅ'ত সকলোবিলাক কথা আজি সকলোবিলাক ইনফৰ্মেশ্যন এই ইণ্টাৰভিউৰ দ্বাৰা প্ৰতিপন্ন হৈছে তেন্তে মই আজিৰ আপডেট এয়াই যদি এইখিনিতে যদি কিবা এটা তোমালোকৰ কমেণ্টছ দিব বিচাৰিছা ইনফৰ্মেশ্যন জানিব বিচাৰিছে তেন্তে কাইণ্ডলি এগেইন কমেণ্ট কৰক আৰু যোনবিলাক ইণ্টাৰভিউ এটেণ্ড কৰিলে কি কুৱেশ্যন আনচাৰ আহিলে কাইণ্ডলি কমেণ্টছ দিব নাপাহৰিব আজিলৈ আহোঁ থেংক ইউ ফৰ ৱাচিং দি ভিডিঅ' জয় হিন্দ জয় অসম